জুবিন দা পানীত ডুবি থকা সময়খিনিত ভিডিঅ' কৰিছিলে অমৃতপ্ৰভা মহন্তই। য়দত খণ্ড খণ্ডকৈ ভিডিঅ' বনাই থকা মানুহজনী হৈছে অমৃতপ্ৰভা মহন্ত। 75 মিনিট সময় জুবিন গাৰ্গক পেলাই থলে সাগৰৰ মাজত। অমৃতপ্ৰভা, সিদ্ধাৰ্থ আৰু সন্দীপন হতে এহেঁতক ফাঁচী বা যাৱজ্জীৱন কাৰাদণ্ড দিলেই নহ'ব, তিল তিলকৈ হত্যা কৰিব লাগিব। কিদৰে শাস্তি দিলে ভাল হয় কমেণ্ট কৰিব। জুবিন দাৰ অনুৰাগী বৰ্তমান ৰাজপথলৈ ওলাই আহিছে জাষ্টিচ বিচাৰি। সকলোকে কৈছো, যোনে যেনেকে পাৰে জাষ্টিচ বিচাৰি যাব। মোৰ ফালৰ পৰা এটাই ক'ব বিচাৰোঁ, জুবিন দাই যাতে নতুন বছৰৰ আগমনৰ আগত ন্যায় পায়। পৰিৱৰ্তন হোৱালৈকে আমি জীয়াই নাথাকিম কেলা।